গুড মৰ্নিং সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা সময় ৰুটি খাব লৈছোঁ লগতে ইমনকো খুৱাই দিওঁ আৰু ময়ো খাই লওঁ আৰু আজি হৈছে ধনতেৰাছ আৰু কাইলৈ diwali গতিকে লাইট লগাবলৈ মানুহজনে লাইটবিলাক চাই আছে জ্বলে নে নজ্বলে তাৰ পিছত লাইটবিলাক লগাব আগফালে আৰু মই ভাবিছোঁ এতিয়া এটা DIY বনাই চাওঁ দিৱালীৰ কাৰণে তাৰ কাৰণে গিলাস দুটাত পানী লৈ লৈছোঁ সৰু সৰু গিলাস দুটাত আৰু অলপ ৱাটাৰ কালাৰ দি দিছোঁ দেখিবলৈ ধুনীয়া লাগিব আৰু মই বনাব লৈছোঁ ৱাটাৰ কেণ্ডেল বহুতকে বনোৱা দেখো কিন্তু মই এবাৰ প্ৰথম বনাই চাম জ্বলে নে নজ্বলে নাজানো যদি জ্বলে আপোনালোকক নিশ্চয় দেখাম এয়া গিলাস দুটা দেখিবলৈ বহুত ধুনীয়া লাগিছে কালাৰ কৰাৰ পিছত তাৰ পিছত এতিয়া এটুকুৰা প্লাষ্টিক লৈছোঁ আৰু প্লাষ্টিক টুকুৰাত মাজতে সৰুকৈ ফুটা এটা কৰি দিম যাতে হলিতাডাল ভৰাব পাৰোঁ আৰু এতিয়া অলপ মিঠাতেল দি দিম পানীখিনিতে আসলতে অলপ দিলে নহয় অলপমান হৰকে দিব লাগে তেতিয়াহে জ্বলে প্ৰথমতে মোৰ জ্বলা নাছিল কমকৈ দিয়াৰ কাৰণে আৰু এয়া হলিতাডাল ভৰাই লৈছোঁ এনেকৈ তাৰপিছত জ্বলাই চাওঁ এয়া ইমান ধুনীয়াকৈ জ্বলিছে চাওকচোন আন্ধাৰত আৰু ধুনীয়া দেখিবলৈ হাই এভৰিৱান আজি হৈছে পিছৰ দিনাখন আৰু আজি হৈছে দেৱালী এয়া মই ৰংগুলি বনাইছিলোঁ আৰু এইমাত্ৰ বনাই শেষ হৈছেহে আপোনালোকক সকলোলৈ মোৰ ফালৰ পৰা দেৱালীৰ বহুত শুভেচ্ছা যাচিলোঁ পোহৰ উৎসৱ দেৱালীয়ে সকলোৰে জীৱনটো পোহৰাই তোলক ৰঙীন কৰি তোলক তাৰেই কামনা কৰিলোঁ আৰু এই বছৰ যিহেতু বতৰ বেয়া গতিকে ঘৰৰ ভিতৰতে এনেকৈ আমি ৱাটাৰ কেণ্ডেল জ্বলালোঁ বাহিৰত বেছি জ্বলাব নোৱাৰিলোঁ চাগে আৰু পুনৰবাৰ শেষত আপোনালোকলৈ দেৱালীৰ শুভেচ্ছা যাচিলোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ